নমস্কাৰ আপোনালোক সকলোকে আসাম ডেইলি নিউজলৈ স্বাগতম জনাইছোঁ। আজি 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আৰু এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল অখিল গগৈ পুত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ পালে অখিল গগৈ পুত্ৰ নাচিকেতাই। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ পুত্ৰ নাচিকেতাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তেখেতে লাভ কৰিছে 63% নম্বৰ। অখিল গগৈ পুত্ৰই 63% লাভ কৰাৰ লগতে নাচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে। উল্লেখযোগ্য যে কৃষক নেতা অখিল গগৈ পুত্ৰ নাচিকেতা অত্যন্ত মেধাৱী ছাত্ৰ আছিল যদিও পিতৃৰ ওপৰত চলা উপৰ্যুপৰি ৰাষ্ট্ৰযন্ত্ৰৰ সন্ত্ৰাসৰ বাবে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাই নহয়, অধ্যয়নৰ ক্ষেত্ৰতো এসময়ত বিৰাগ ভাৱ সৃষ্টি হৈছিল। ইয়াক লৈ পৰিয়াল তথা শুভাকাংক্ষী চিন্তিত হৈছিল।